देहा फाहामथाय बिथिङाव क'क्राझार हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। क'क्राझारनि देबोरगावआव सियामगावआव गोदानै बेखेवबाय गंसे जौगा थाखोनि देहा फाहामसालि। क'क्राझार सहरनि साहा फारसे साखाथियाव थानाय देबोरगावनि सियामगावआव गोदानै बेखेवबाय नीलाचल हस्पिटाल एन्ड रिसार्च सेन्टार मुंनि जौगा थाखोनि देहा फाहामसालि। देहा फाहामथाय बिथिङाव रायजो राजाफोरनि सिबिथाय होनायनि थांखिजों डॉक्टर सुरेश चंद्र राबानि नाजानायाव गोदानै फसंनाय बे नीलाचल हस्पिटाल एन्ड रिसार्च सेन्टार मुंनि जौगा थाखोनि देहा फाहामसालिखौ दिनै गोजा रिबन हास'नानै बेखेवनानै होयो बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिया। गोदानै बेखेवनाय बे देहा फाहामसालियाव मा रोखोमनि फाहामथाय होनाय जायो बेनि बागै देहा फाहामसालिनि बिगोमा डॉक्टर सुरेश चंद्र राबानि आबुङै फोरमायथिनायखौ खोनासंदो। আজি মই 2022 চনৰ পৰা নীলাচল হস্পিটেলৰ কাম আৰম্ভ কৰিলোঁ। আজি 3 বছৰ নেৰানেপৰা পৰা প্ৰচেষ্টা, অশেষ পৰিশ্ৰম আৰু নানা সংগ্ৰামৰ মাজত আজি আমি এই অৱস্থাত ফাইনেল অৱস্থাত উপনীত হ'ব পাৰিছোঁ। আজি হাগ্ৰামা মহিলাৰী বিটিচিৰ চিফ প্ৰধান তেখেতে আনুষ্ঠানিকভাৱে আজি আমাৰ নীলাচল হস্পিটেলখন ইনাগুৰেশ্যন কৰিলে, উদ্বোধনী কৰিলে। আমি আশা কৰিছোঁ কোকৰাঝাৰবাসী ৰাইজক আমি আজিৰ পৰা সেৱা আগবঢ়াব পাৰিম, উপযুক্ত সেৱা আগবঢ়াব পাৰিম। আপোনালোকে দেখিছে আমাৰ এই হস্পিটেলখনৰ যিটো ছেটআপ, নিশ্চয়কৈ আপুনি অলপ পিছত দেখিব আমি অত্যাধুনিক যন্ত্ৰ পাতিবিলাক ৰখা হৈছে। সকলোবিলাক ধুনীয়াকৈ মানে এজ এ নৰ্ম NABC নৰ্ম মতে আমি বনাইছোঁ। ইয়াত অত্যাধুনিক যন্ত্ৰ পাতিবিলাক আছে, যেনেকৈ আইচুত যথেষ্ট যন্ত্ৰ পাতি আছে, বিচনাবিলাক ভাল দেখিব আপোনালোকে। NICUত বেবী আইচু যিটো কয়, অতিবিলাক মডুলাৰ হয়তো ইয়াত কোকৰাঝাৰ নাই, ওচৰে পাজৰে নাই। মডুলাৰ অতি বনোৱা হৈছে। এটা মডুলাৰ অতি এটা বিশেষ ধৰণৰ অতি, ইয়াত সকলো ধৰণৰ অপাৰেশ্যন হ'ব পাৰে, ইভেন কাৰ্ডিয়াক চাৰ্জাৰীও হ'ব পাৰে ইয়াত। এইটো মডুলাৰ অতি বনোৱা হৈছে, 2টা মডুলাৰ অতি, এটা ছেমি মডুলাৰ অতি। আৰু ইয়াৰ যন্ত্ৰ পাতিবিলাকো অত্যাধুনিক। ইয়াত আমাৰ ডায়েলিচিছ মেচিন আছে, লেবৰেটৰীবিলাক অত্যাধুনিক, একটা আপ টু ডেট। ইভেন আপুনি এপ'লত এনেকুৱাবিলাকতহে পাব। আপোনাৰ আছে আপোনাৰ এণ্ডস্কপি আছে, চিটি স্কেন মেচিন আহি পোৱা নাই, কিন্তু আপোনাৰ চিটি স্কেন মেচিন ভাল মেচিন আহি আছে উইদিন শ্বৰ্ট পিৰিয়ড। গতিকে আমি ভাবিছোঁ, আশা কৰিছোঁ আপোনালোকে জানে আমাৰ এতিয়া আগৰ দিন নাই, কোকৰাঝাৰত চিকিৎসাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়িছে। তথাপিতো আমাৰ মানুহ এতিয়াও বহুত বাহিৰত যায়। এতিয়া আপোনাৰ এপ'লত যায়, চেন্নাই যায়, দিল্লীত যায়। আপোনাৰ তাত যথেষ্ট সময়ৰ অপচয় হয়, যথেষ্ট টকা পইচা খৰচ হয়। কিন্তু আমাৰ মানুহ কিয় যাব লাগে? তেখেতে সকলোৱে আহক। আমি এনেকুৱা এটা মই চিন্তা কৰিছিলোঁ, মই এনেকুৱা এটা ছেটআপ বনাম। মই আজিৰ কথা নহয়, আজি BTC এৰিয়াত 2003 পৰা ছাৰ্ভিচ দি আছোঁ। আগতে ঢালিগড় আছিলোঁ 3 বছৰ, তাৰপিছত কোকৰাঝাৰ আহিছোঁ 2006। তেতিয়াৰ পৰা মই ছাৰ্ভিচ দি আছোঁ। তেতিয়া মই দেখিছিলোঁ আমাৰ BTC এৰিয়াত মানে ছাৰ্ভিচ প্ৰভাইডাৰ, ডক্টৰ, নাৰ্ছ একেবাৰে নাই। কিমান সংখ্যক মানুহ মেলেৰিয়াত মৰিছে, জণ্ডিছত মৰিছে, বা অন্য অপ্ৰীতিকৰ ঘটনা কিছুমান। তেতিয়া কোকৰাঝাৰটো অলপ ডিষ্টাৰ্ব এৰিয়া আছিল, তো বহুত মানুহ মৰিছে। তেতিয়া মই ভাবিছিলোঁ এখন প্ৰাইভেট ইনষ্টিটিউট খুলিম, কিন্তু দেখিলোঁ কোকৰাঝাৰ কোনো ডক্টৰ নাহে। ডক্টৰ নাহিলে এখন নাৰ্ছিং হোম বনাই লাভ নাই। ডক্টৰ নাই, চিষ্টাৰ নাই, মানে এনেকৈ বহুদিন থাকি গ'ল। এতিয়া লাহে লাহে কোকৰাঝাৰৰ পৰিৱেশ বহুত ভাল। এতিয়া মেডিকেল কলেজ হ'ল, মেডিকেল কলেজতে 100 ডক্টৰ আছে, চিভিলত কমচে কম 30ৰ ওপৰত আছে ডক্টৰ, চাৰিওফালে ডক্টৰ। এতিয়া আমাৰ পৰিৱেশটো অলপ ভাল হৈছে। এতিয়া মোৰ এটা সাহস হ'ল, মোৰ ল'ৰা ছোৱালী দুটা ডক্টৰ, এতিয়া এজনীতো এমছত পঢ়ি আছে ঋষিকেশ, আৰু এজন কোকৰাঝাৰ মেডিকেল কলেজত আছে। অলপ সাহস বাঢ়িলে মই এতিয়া আৰম্ভ কৰিলোঁ 2022 পৰা। এনেকুৱা এটা ছেটআপ বনাম বুলি ভাবোঁ, যাতে আমাৰ মানুহ যাব নালাগে, আমি কিছু ৰখাব যাতে পাৰোঁ। বেলেগ ডক্টৰ আহক আমাৰ তাত, আমি বেলেগ ডক্টৰ আনিম, আমাৰ মানুহ কিয় যাব? সেই ভাবি পেলাই এইটো আমি বনালোঁ। এতিয়া কথা হ'ল খৰচাটো বেছি হৈ গ'ল। এতিয়া কেনেকৈ কি কৰিব পাৰোঁ, ৰাইজৰ যদি সহযোগ কৰে নিশ্চয়কৈ আমি আগবাঢ়িব পাৰিম, এইটো আশা ৰাখিছোঁ। আৰু আপোনালোকে দেখিছে এই ছেটআপটোত সকলো ধৰণৰ ৰোগী থাকিব পাৰিব, দুখীয়াৰ পৰা ধনীলৈকে। এটা জেনেৰেল ৱাৰ্ড আছে, ছেমি কেবিন আছে, VIP কেবিন আছে, ছেমি VIP কেবিন আছে, সকলোখিনি ব্যৱস্থা আছে। আপোনালোকে দেখিলে গম পাব। আৰু আপোনাৰ জায়গাটো দেখিছে আহল বহল, তলত গ্ৰাউণ্ড ফ্ল'ৰ পাৰ্কিং এৰিয়া আছে,
গাড়ী ৰখাবলৈ সুবিধা আছে, সকলোখিনি সুবিধা মোৰ মনৰ মতে যিটো ভাবিছোঁ সেনেকৈ বনাইছোঁ। এইটো কমপ্লিটলি মোৰ আইডিয়াত বনাইছোঁ। এতিয়া ৰাইজৰ সহায় পালে নিশ্চয় আগবাঢ়িব। ধন্যবাদ। পেচেণ্টে গেৰেণ্টি দিয়ে মানে এতিয়া আপোনাৰ ছেটআপ যদি ভাল হয়, ডায়েগনষ্টিক পাৰ্টটো যদি ভাল হয়, আমাৰ মানুহবিলাক কিয় যায়? আমাৰ নিশ্চয়কৈ কিবা ডেফিচিয়েঞ্চি আছে, আমাৰ কিবা লেক আছে। আমি যদি সেইখিনি ফুল আউট কৰিব, আমাৰ যদি ডায়েগনষ্টিক পাৰ্টটো ষ্ট্ৰং হয়, ডক্টৰ যদি নিপুণ হয়, কাৰ্যক্ষম হয়, তেতিয়াহ'লে আমি নিশ্চয়কৈ গেৰেণ্টি দিয়া নিচিনা, গেৰেণ্টিটো দিব নোৱাৰে 100%, তথাপিতো